কি খবৰ আপোনালোকৰ? আজি ঈদৰ দিনটো কেনেকুৱা গ'ল আৰু আহকচোন আমাৰ ঘৰখন আজি কেনেকৈ সজাইছোঁ আহক মই দেখুৱাই আছোঁ। এইটো ড্ৰয়িং ৰুমটো। এইটো নতুন পৰ্দা লগোৱা হৈছে আৰু ইফালে আছে ভণ্টি, তাই আছে আৰু ইফালে টিকলি মানুহ আছে আৰু এয়াও নতুন পৰ্দা। এইটো আমাৰ ড্ৰয়িং ৰুম। আৰু ইফালে এইটো হ'ল ডাইনিং। আৰু আহকচোন কিটচেনত যাওঁ, কি আজি খানা বনোৱা হ'ল দেখুৱাবলৈ। প্ৰথমতে পোলাওখিনিৰ পৰা আৰম্ভ কৰিছোঁ। এয়া পোলাও আছিলে আৰু ইফালে আছিলে পনীৰ, মছলা পনীৰ বনোৱা হৈছিল এইখিনি। আৰু এয়া চিকেন, আলুৰ এইটো তৰকাৰী আছিলে আৰু চিকেনৰ অন্য এটা আইটেম আছিলে, এইটো হ'ল চিকেন কোৰ্মা। আৰু ইফালে আছিলে মটন, এইটো আলু দি বনোৱা এখন কাৰী আৰু চালাড আছিলে। ঈদ বুলি আজি এইখিনি আমাৰ বনোৱা হৈছিলে আৰু কিবা কিবি আইটেম আছে নাস্তা পাতি, সেইবোৰ বাৰু দেখুৱাই নাথাকোঁ ইমান। আজিৰ ঈদৰ ড্ৰেছ মোৰ এইযোৰ আছিলে। কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু মই ঈদৰ আগদিনাখন অলপ হেনা কৰিছিলোঁ, চুলিখিনিত কালাৰ হৈছেনে নাই সেইটো মই গম নাপাওঁ, আপোনালোকে যদি গম পাইছে জনাব। লাইট ব্ৰাউন কালাৰ টাইপ এটা শ্বেড আহিছে, মোৰ কিন্তু বহুত ভাল লাগিছে। মানে মই বেছি ৰেড হ'লে ভাল নাপাওঁ। আৰু এইযোৰ ড্ৰেছযোৰ আছিলে মোৰ, এইবাৰ বটল গ্ৰীণ কালাৰ লৈছোঁ বুলি কৈছিলোঁ, নাইৰা ড্ৰেছ। আৰু এয়া আমাৰ টিকলি মানুহজনীক সুন্দৰকৈ চাৰাৰা ড্ৰেছ আনিছোঁ তাইৰ কাৰণে। আৰু তাইক এনেকৈ সুন্দৰকৈ ফটো কিছুমান ল'লোঁ, ভিডিঅ' ল'লোঁ। আৰু ৰাতি মেহেন্দি লগাইছিলোঁ আগদিনাখন, তাৰে কিছু অংশ মেহেন্দি লগাই থাকোঁতে মই অলপ ভিডিঅ' কৰি লৈছিলোঁ। এনেকৈ মই চিম্পল ডিজাইনে দিছিলোঁ, বেছি আঁক কৰি থকা নাই। আৰু তলৰ ডিজাইনটো মই দেখুৱাই আছোঁ, এইটো ওপৰৰ হাতৰ ডিজাইন আছিলে। আৰু এইটো আছিলে তলৰ হাতৰ ডিজাইনটো। তলৰ হাতৰ ডিজাইনটো মই ডাঙৰ ডাঙৰ ফ্লাৱাৰ্ছ কিছুমান দি এনেকৈ মানে কিছুমান ফুল আঁকি গৈছিলোঁ আৰু একদম চিম্পুলকৈ আঁকিছোঁ। বেছি এইবাৰ মই মানে হেভি ডিজাইন দিয়া নাই, এইবাৰ এনেকৈ আঁকিছোঁ। কেনেকুৱা হৈছে আপোনালোকে ক'ব। আৰু এয়া মানে কালাৰ এৰুৱাই দিলোঁ যেতিয়া হিনাখিনি, মেহেন্দিখিনি এৰুৱাই দিয়াৰ পিছত এইটো কালাৰটো আৰু এয়া মোৰ নামটো লিখিছোঁ চুমু। আৰু এয়া চাওক কালাৰটো ৰাতি মানে আন্ধাৰত তোলাৰ কাৰণে এনেকৈ হৈছে, কিন্তু কালাৰটো সুন্দৰ আহিছে। আৰু এয়া মোৰ হাতত মই দেখুৱাই দিছোঁ কালাৰটো। আৰু ঈদ বুলিতো আৰু মেহেন্দি নলগালে ঈদ যেন নালাগে। আৰু আপোনালোকৰ ঈদৰ দিনটো কেনেকুৱা গ'ল প্ৰত্যেকেই জনাব। আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পাইছে প্লিজ লাইক কৰক। গতিকে আপোনালোকৰ পৰা বিদায় লৈছোঁ, বাই বাই।